খবৰ আপোনালোকৰ আৰু আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল কাকু ছবিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভাবিছে চাগে এইবোৰনো কিয় দেখুৱাই আছে, আচলতে ঘৰত বিয়া এখন আহিছে, মানে মোৰ খুৰাৰ ছোৱালী, ডাঙৰ খুৰাৰ ছোৱালী, নিজৰ ভণ্টি হয়। আমাৰ 4জনীৰ গ্ৰুপটোৰ পৰা এজনী যাবগৈ এতিয়া, অক্টোবৰ 11ত তাইৰ বিয়া আছে। আচলতে মই দুৰ্গা পূজাতে ঘৰ আহিলোঁ, তাৰ পৰা অলপমান অসুস্থ হোৱাৰ কাৰণে ভিডিঅ'টো বহুত মাহে হ'ল বনোৱা নাই, লং ভিডিঅ', শ্বৰ্ট ভিডিঅ' বা এনেকুৱা একো বনোৱা হোৱা নাই। আৰু লাকিলি মই খুৰাৰ ছোৱালীজনীৰ বিয়াখন পাই গ'লোঁ। বিয়াই বেমাৰ কৰালে নে বেমাৰে বিয়াত থাকিব লগা কৰিলে নাজানো আৰু দেই। আৰু ঘৰত বিয়া বুলি ক'লে বজাৰ সমাৰ ঢেৰ বস্তু নহয় জানো। আহকচোন আজি মাৰ লগত কি বজাৰ কৰোঁ দেখুৱাওঁ। আৰু আমি আহিয়ে ফাৰ্ষ্ট আমাৰ কাম আছিলে যে ভণ্টিৰ কাৰণে কিবা এটা ল'ব লগা আছিলে। তো আমি বাইহাটা চাৰিআলি মঙলদৈ ৰোডত যিখন মিলন ফাৰ্ণিচাৰ হাউচ বুলি আছে, আমি ওচৰৰ পৰাই ল'বলৈ ভাবিলোঁ। আৰু মায়ে চাই আছে, আচলতে চেক কৰি আছে, কাৰণ আমাৰ এইবিলাক বস্তু কিনাৰ একচুৱেলি অভিজ্ঞতা নাই। মানে আগতে এইবিলাক বস্তু দেউতাই কিনে, এতিয়া আমাৰ অলপ অসুবিধা হয় আৰু মানে দেখিলেতো ভালেই লাগে, বাট কোৱালিটি কি কেনেকুৱা আমি ইমান ধৰিবলৈ নোৱাৰোঁ। আৰু ভিতৰৰ ফালে ঢেৰ বস্তু আছে। আৰু ইয়াত মই অলৰেডি ক'লোঁ যে ঢেৰ বস্তু ৰাখি থোৱা আছে। আপোনালোকে আলমিৰা চাব পাৰে, বেড চাব পাৰে, চফা বা অফিচিয়েল ইউজৰ কাৰণে যিবিলাক আলমিৰা থাকে তেনেকুৱা চাব পাৰে, আৰু কিছুমান সৰু সৰু হোম ডেকৰ আইটেমো ৰাখি থোৱা আছে। আৰু ফাৰ্ণিচাৰখিনি লাইটিঙত বেছিয়ে ধুনীয়া লাগিছে, চাওকচোন বাৰু। আপোনালোকে আহিব পাৰে, চাব পাৰে, মানে ওচৰে পাঁজৰে যিবিলাক আছে আৰু দেই। আৰু তাৰপিছত আমি ফাৰ্ষ্ট ফ্ল'ৰত গ'লোঁ। এই চোফা ছেটটো মোৰ খুব ভাল লাগিলে, অলিভ গ্ৰীণ হয়, ইয়াত অলপমান কালাৰটো লাইট আহিছে, ইয়াতকৈ বেছি ভাল লগা আছিলে। তাৰ পৰা গ'লোঁ অলপমান কছমেটিক্সৰ দোকানত, কিন্তু অলৰেডি কছমেটিকৰ দোকানত আমি বহুত টাইম খাই দিলোঁ। আৰু এই দাদাজন আচলতে আমাৰ ঘৰৰ ওচৰৰে দাদা হয়। মই গম নাপাওঁ যে দোকানখন ইয়াতে আছে, বাইহাটা চাৰিআলিতে আমি কিবাকিবি বজাৰ কৰিলোঁ। ছোৱালী মানুহৰ বজাৰ টাইম লাগে। আৰু তাৰপিছত দাদাক ক'লোঁ যে হ'ব বাৰু, নেক্সট আকৌ কিবা লাগিলে ল'ম, এটা দুটা বস্তু ইয়াৰ পৰাও লৈ ল'লোঁ। আৰু এইখিনিতে মানে এইটো বিল্ডিঙতে 3জন মানে আমাৰ চিনাকি দাদাৰ দোকান, এই দুজন দাদাৰ কছমেটিক্সৰ দোকান আছে, আৰু মোৰ লগৰ ল'ৰা এজনৰ কাপোৰৰ দোকান আছে, কেতিয়াবা দেখুৱাম বাৰু। তাৰপিছতে আমি বহুত সময় লগাই মেলি তাৰ পৰা বজাৰ কৰি আকৌ ৰিটাৰ্ণ হ'লোঁ, যিখন দোকানত আমি চাই গৈছিলোঁ, তেতিয়া মানে লোৱা নাই, ঠিক কৰি থৈ গৈছোঁ। আৰু অলপ বেলেগ দোকানতো ট্ৰাই কৰিলোঁ, কিন্তু নাই, আমাৰ ইয়াতে ভাল লাগিলে। আৰু এইটো হঠাৎকৈ এই হোৱাইট আলমিৰাটো মই লোৱাৰ ডিচিশ্যন লৈ ল'লোঁ। ইফালে পেকিং কৰি দিলে বস্তু, আৰু আহি অলপমান মেডিচিনো লৈ ল'লোঁ। আজিকালি ফাৰ্মাচীটো যে ইমান লাইন পাতিব লাগে নহয় জানো। আৰু ফাইনেলি ঘৰ আহি পালোঁ, আমি অলপ আগতে আহি পালোঁ। তাৰপিছতে আমাৰ বস্তু অনা গাড়ীখনে বস্তুখিনি আনি নমাই দিলেহি। গোটেই ভোকে পিয়াহে অন্ধকণ্ঠ শুকাই গৈছে। আহি তাকে আলমিৰাটো দেখুৱাই ভণ্টিক কৈ আছোঁ যে গোটেই দিনটো ইমান কষ্ট কৰিলোঁ, সেইবিলাক বস্তু চায়েই কষ্ট হ'ল, মানে বাকীটো বাদেই দিলোঁ। তাৰ পৰা আমি বিয়া ঘৰলৈ ওলাই গ'লোঁ। আৰু এইজনী হৈছে আমাৰ টিকলি কইনা। টিকলি কইনা মানে সৰু বিয়া নহয় দেই, ডাঙৰ বিয়াই হয়। বয়সত সৰু বা আমাৰ 4জনীৰ গ্ৰুপৰ আটাইতকৈ সৰু। তাই এতিয়া বেলেগ এখন ঘৰলৈ গুচি যাব। কি কৰিবা আৰু, উপায়টো নাই, আমাৰ সমাজৰ নিয়মে এইটো নহয় জানো, দুখটো লাগিব। এইফালে বৰমাই দৰাৰ গামোচা ৰেডি কৰিবলৈ ওলাইছে, আমিও লাগি ভাগি দিম বুলি কৈছোঁ বাৰু অলপ, কাৰণ ৰাতি হ'ব ধৰিছে আৰু এতিয়া দেই। আৰু পেণ্ডেলৰ কামবিলাক প্ৰায় হৈ গৈছে, লাইটিঙৰ কাম অকণমান বাকী আছে। আৰু আমি গোটেইকেইজনীয়ে বহি, কইনাৰ জেঠীমাক, মাক, বৰমা আৰু মই, আমি গোটেইকেইজনীয়ে লাগি ভাগি জল্দি এইখনৰ কামটো শেষ কৰি দিলোঁ। আৰু মাজত 2টা দিন, অহা কাইলৈৰ দিনটো আৰু জোৰোণৰ দিনটো আছে, তাৰপিছত বিয়া আহি পাই গ'ল। এইফালে ঘৰত আহি এইবিলাক বজাৰ সামৰিছোঁ। আৰু অকণমান ভাবিলোঁ মুখৰনো কি কেয়াৰ ল'ম, ফেচিয়েল টেচিয়েল তেনেকুৱা মই একো কৰা হোৱা নাই, কাৰণ যিহেতু মোৰ পক্স হৈছিলে, আৰু সেইটো কাৰণে বেছি কিবাকিবি কেমিকেলছ ইউজ কৰিব মই পৰা নাই। আৰু দাগ মুখত তেনেকৈ ৰোৱা নাই বাৰু, সেইটো কাৰণে ভালেই হৈছে। আৰু ভয় লাগিছে যাতে জ্বৰ নহওক বা একো তেনেকুৱা প্ৰব্লেম নহওক। আপোনালোকে চাগে ভাবিছে ইমান দিন ঘৰত কেনেকৈ আছে বাৰু। আচলতে মোৰ এক্সামো চলি আছে, কিন্তু উপায় নাই, এতিয়া যাব পৰাত নাই। কিন্তু ঘৰতে আছোঁ, ঘৰৰে বিয়াখন, এতিয়াতো মই একো নকৰাকৈও থাকিব নোৱাৰোঁ, যিখিনি পাৰোঁ কৰিছোঁ। আৰু এনেও আইচ লগালে মুখখন অলপমান মানে ৰিলেক্স ফিল হয়, আপোনালোকেও লগাব পাৰে বাৰু। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, ভাগৰি গৈছোঁ দেই। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু হয়তো ভিডিঅ'টো অহাকালিহে আপোনালোকে পাব, আৰু বাকী বিয়াৰ ভিডিঅ'বিলাক পাই থাকিব। বাই।